নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ টিউটৰ শিক্ষকসকলৰ বাবে এটা জৰুৰী খবৰ। গোৱালপাৰা টিউটৰ শিক্ষকৰ প্ৰতিবাদ। গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰাদেশিক শিক্ষক টিউটৰসকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰা সমকামৰ সমমজুৰি নীতিৰ আধাৰত সমমৰ্যাদা প্ৰদান কৰি সকলো টিউটৰক শিক্ষকলৈ উন্নীত কৰা, বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকীকৰণ কৰা, 2001 চনৰ 5 ফেব্ৰুৱাৰীত ঘোষণা কৰা মতে সকলোকে গ্ৰেজুৱেটৰ ব্যৱস্থা কৰি অৱসৰপ্ৰাপ্ত তথা মৃত্যু হোৱা শিক্ষকৰ পৰিয়াললৈ বিত্তীয় সকাহ প্ৰদান কৰা, পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি যোগদানৰ তাৰিখ মান্যতা প্ৰদান কৰি সকলো আগ্ৰহী কৰ্মৰত শিক্ষকক বৃত্তিমূলক প্ৰশিক্ষণ গ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত টিউটৰসকলে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দিয়ে। প্ৰতিবাদৰ পিছত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।